আচাৰ্য চাণক্যক ভাৰতৰ পণ্ডিত আৰু দক্ষ কূটনীতিবিদ হিচাপে গণ্য কৰা হয়। তেওঁ নিজৰ নৈতিকতাত মানৱ জীৱনৰ বহু কথা কৈছে। তেওঁৰ কথাবোৰ চাণক্য নীতি নামৰ শাস্ত্ৰত সংকলিত কৰা হৈছে। বহু মহান ব্যক্তিয়ে তেওঁৰ কথা অনুসৰণ কৰি জীৱনত সফলতা অৰ্জন কৰিছে। আচাৰ্য চাণক্যই কৈছে যে ঘৰত যদি উপযুক্ত নাৰী নাথাকে তেন্তে জীৱনটো নৰকৰ দৰে হৈ পৰে। ইয়াৰ লগতে গোটেই পৰিয়ালটো ধ্বংস হৈ যাব পাৰে। আচাৰ্য চাণক্যই কৈছে যে এনেধৰণৰ মহিলাৰ পৰা সদায় আমি আঁতৰি থাকিব লাগে। 1 নম্বৰ, কোনো জ্ঞান নথকা নাৰী। চাণক্যই তেওঁৰ নীতিশাস্ত্ৰত কৈছে যে যিকোনো কাম কৰাৰ আগতে এজন মানুহে কামটো কৰিবলৈ সক্ষম হয় নে নহয় সেই কথা জনাটো প্ৰয়োজনীয়। নম্বৰ 2, তিক্ত কথা। চাণক্য নীতি অনুসৰি তিক্ত কথা কোৱা নাৰী দুষ্ট স্বভাৱৰ বন্ধু হ'বৰ দৰে। এনে মানুহৰ পৰা সদায় আঁতৰি থাকিব লাগে, নহ'লে জীৱনটো মৃত্যুতকৈও বেয়া হৈ পৰে। 3 নম্বৰ, দৃষ্টিহীন মহিলা। তেওঁ কয় যে যি ঘৰত দৃষ্টিশক্তি নথকা মহিলা থাকে সেই ঘৰৰ মালিকৰ অৱস্থা মৃত মানুহৰ দৰে হৈ পৰে। এনে নাৰী কেতিয়াও উন্নতি কৰিব নোৱাৰে আৰু কোনেও নিয়ন্ত্ৰণো কৰিব নোৱাৰে। দুষ্ট স্বভাৱৰ বন্ধু বিশ্বাসৰ যোগ্য নহয়। কেতিয়াও জনা নাযায় যে তেওঁ কেতিয়া বিশ্বাসঘাতকতা কৰে। নম্বৰ 4, টকা সঞ্চয় নকৰা। চাণক্যই নিজৰ নীতিত কৈছে যে এজন জ্ঞানী ব্যক্তিয়ে বেয়া সময়ৰ বাবে কিছু টকা জমা কৰিব লাগিব। একে সময়তে সময় আহিলে এই ধন খৰচ কৰি পত্নীক ৰক্ষা কৰা উচিত, কাৰণ কঠিন সময়ত কেৱল পত্নীহে কামত আহে।